হেল্ল' এভৰিৱান, এইফালে ৰাতিপুৱাই উঠি মই ঘৰটো মুচি ল'লোঁ আৰু গা ধুই আহি তুলসী তলখন মুচি লৈ তুলসী গছৰ তলত পানী অলপ দিলোঁ আৰু এইফালে মই ৰাতিপুৱাই কুহুমীয়া গৰম পানী এগিলাচ খাই মোৰ দিনটো আৰম্ভ কৰিলোঁ। এইফালে ছোৱালীজনীক খাবলৈ জলপান দিলোঁ। তাৰপিছতে মই দালিখিনি ধুই ল'লোঁ ভাত বনাবৰ কাৰণে আৰু এইফালে মই খিৰিকীখন খুলি ল'লোঁ আৰু যিহেতু মোৰ কাপোৰ চিলাবলগীয়া আছে আৰু দেৰি নকৰি মই কাপোৰখিনি চিলাবলৈ বহি ল'লোঁ আৰু এইফালে দেখিছেনে কাপোৰখিনি চিলাই ল'লোঁ। কাপোৰখিনি চিলাই হোৱাৰ পিছতেই মই ধান মেলি থোৱা হৈ আছিলে, যিহেতু সেইকাৰণে মই ধানখিনি অলপমান লৰাই দিলোঁগৈ। তাৰপিছতে ভাত খালোঁ আৰু ভাত খোৱাৰ পিছতে ধান কঠিয়াৰ কাৰণে ধান বাচি আছিলে আৰু ময়ো অলপ লগতে হেল্প কৰিলোঁ। তাৰপিছতে জলফাই টেঙা আনি জলফাই টেঙা খালোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পায়, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, মই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।